গাইছ তুমি প্লাস ইউটিউব চেনেল আজি মই যাবলৈ লৈছো বাছগড়লৈ পুজা চাবা আৰু তেখেতে বলক এতিয়া আমি আহি পাই গলো বাছগড় টাউন আৰু বাছগড় টাউনৰ মাজেদি এটা ডাঙৰকৈ অভাৰ ব্ৰিজ বনাই আছে আৰু সেই অভাৰ ব্ৰিজখন হোৱাৰ পিছত আপোনালোকে এবাৰ বাছগড় আহি চাচোন কেনেকুৱা মজা লাগিব আৰু সেইগিলা কথা বাদ দিয়ক তেনেহ'লে বলা আকৌ পূজাৰ ঠাইলৈ এতিয়া আমি আহি পাই গলো ৰেল গেট আজি বাৰু ৰেল গেটটো বন্ধ হোৱা নাই আৰু যেতিয়া মই বাছগড়লৈ আহোঁ তেতিয়া মানে বন্ধই পাওঁ আৰু আজি আমাৰ ভাগ্যখন ভাল আছে সেইকাৰণে বন্ধ পোৱা নাই তেনেহ'লে বলা আকৌ পূজাৰ ঠাইলৈ এতিয়া আমাক পাৰ হ'ব লাগিব এই নদীটো আৰু নদীটো পাৰ হৈ পিনে মানে তেতিয়াহে পূজাৰ ঠাইলৈ যাই পাম আৰু এতিয়া আমি নদীটো পাৰ হৈ আহিলোঁ এইটো দুজনটো আগত পাৰিছে মানে এইটো মোৰ মানে এইটো ড্ৰাইভাৰটো আৰু এতিয়া পেচেঞ্জাৰটো উঠিব যাই আছে এতিয়া আমি আহি পাই গ'লোঁ পূজাৰ ঠাইলৈ এতিয়া আমি আহি গ'লোঁ মেলা ঠাইখনত আৰু আপোনালোকক এই তাতে বোলে ভুচিয়ালাই সেইটো সময়ত দেখাইছোঁ ভিডিঅ'টো চাই থাকা এই খুঁটিডাল যি দেখিছে সেই খুঁটিডালত মানে এজন মানুহক পৰিস্থিতি শান্তি পিনে ঘূৰায় আৰু ভিডিঅ'টো শেষলৈ চাই থাকা তেতিয়াহে গম পাবি আৰু তাতে হৈ আছে পূজা আৰু পূজা তুজা হৈ গ'লে আৰু তেতিয়া এজন মানুহক পৰিস্থিতি শান্তি পিনে ঘূৰাব তাতে হৈ আছে মেলা আৰু এতিয়া আমি ইয়াত মানে বহিব আহিছোঁ মানে বহুত মানে বেৰাই ভাগৰ লাগি মানে গ'ল সেইকাৰণে মানে অলপমান বহিব ইয়াত আহিছোঁ মানে চাইডত আৰু এইটো পাটনাজন মানে বহি এটা কিবা এটা খাই আছে চাওকচোন কি খাই আছে আপুনি কি খাই আছা এইটো কিবা খাই আছে কমলা পচন্দ খাই আছে আৰু খন্তেক পিছতে এই কিবা যাই আছোঁ আৰু মানে মেলাৰ ঠাইলৈ যাই আছোঁ আৰু এটা লাইট দেখাওঁ আমি এতিয়া যাই আছোঁ মেলাৰ ঠাইলৈ আৰু আমাৰ বহা হৈ গ'ল এতিয়া এই এজন পাটনাৰ আৰু এজন তিনিজনে যাই আছোঁ ভিডিঅ'টো চাই থাকা এইখন হ'ল চন্থনা থাল ধাও আৰু তাতে চকী পিনে মানুহকেইটা আহে এতিয়া বুৰচিয়ালা নিয়মটো ষ্টাৰ্ট হ'ব আৰু ভিডিঅ'টো ভালদৰে চাই থাকা এই মানুহজনক যে দেখিছে সেই মানুহজনকে পৰিস্থিতি শান্তি পিনে ঘূৰাবা আৰু এতিয়া ডাঙৰ মানুহকেইটা ভক্তি লৈ আছে আৰু ভক্তি লোৱাৰ হোৱাৰ পিছত আৰু এতিয়া পৰিস্থিতি শান্তি পিনে ঘূৰাব মানুহবিলাক ইয়াত আছিল আৰু ইয়াৰ পূজাটো শেষ হৈ গ'ল আৰু ইয়াত চাৰ্টা যিকলকা জিকছা তাতে বোলে ঠাকুৰ আহিব সেইকাৰণে মানুহবিলাক ইয়াত আহি আছে এতিয়া ঠাকুৰটো আহি পাই গ'ল আৰু মানুহবিলাক ফটো লৈ আছে কোনোবা ভিডিঅ' কৰি আছে আৰু সেই ঠাকুৰটো এই চাৰ্টা যিকলকা জিকছা তাতে সোমাব আৰু এতিয়া পূজাটো শেষ হৈ গ'ল এতিয়া জলদি ঘৰত যাব লাগে এতিয়া আমি মিঠাই তিঠাই লৈ ঘৰত যাই আছোঁ আৰু এতিয়া জলদি ঘৰত যাব লাগে বহুত ৰাতি হৈ গ'ল হঠাৎ আহি গ'ল বতাহ বৰষুণ আৰু এতিয়া আমি ৰাস্তা কোণত এটা ধৰ্মশালা আছে তাতে বহি আছোঁ
বহুত বতাহ বৰষুণ পৰিল আৰু এতিয়া বতাহ বৰষুণ চাৰি গ'ল। এতিয়া জলদি ঘৰত যাব লাগে আৰু ভগৱানৰ নাম লৈ যাব লাগিব আৰু যাতে বতাহ বৰষুণ নপৰে। এতিয়া লগত দুইজন প্লাষ্টিক লৈ আছে মোবাইল ল'বৰ কাৰণে আৰু মোবাইলটো ভিজিব না সেইকাৰণে প্লাষ্টিক লৈ আছে। এতিয়া বাইক দুটা ভিজি আছে বৰষুণত। আমি চবজনে ভিজি গ'লোঁ আৰু এতিয়া ভগৱানক চিঠি দি এতিয়া নাম লৈ যাব লাগিব। বহুত আজি বিপদত পৰিলোঁ আৰু হঠাৎ আহি আমাৰ বাইকেৰ চেণ্টটো পৰি গ'ল আৰু এতিয়া ঠাণ্ডা লাগি আছে মানে বৰষুণ পৰি গ'ল আৰু এইখন ফটো মই ভিজি চিকি উঠোৱা আৰু যদি আমাৰ ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।